মোৰ হতে বৰ্তমান উপস্থিত আছে এনে এগৰাকী যুৱক যিগৰাকী যুৱকে ব্লু হুৱেল গেমৰ 50টা ষ্টেজে তেওঁ খেলি অতিক্ৰম কৰিছে প্ৰথমে আপোনাক সুধিব বিচাৰিছো যে আপুনি বৰ্তমান নিষিদ্ধ কৰা হৈছে ব্লু হুৱেল গেম তাৰ পিছতো আপুনি কেনে ধৰণে এই ব্লু হুৱেল গেমটো আপুনি খেলিব পাৰিলে মই ফেচবুকত এটা ষ্টেটাছ লিখি পেলাই আপডেট কৰিলো মোৰ একাউণ্টৰ পৰা টাইমলাইনত যে আই এম এডিক্টেড টু প্লে দ্য ব্লু হুৱেল গেম তাৰপিছত মোৰ লুধিয়ানাৰ পাঞ্জাৱৰ খুব ভাল ফ্ৰেণ্ড তেখেতে মোক ইনবক্সত পঠিয়ালে কি কোৱা হৈছিলে আপোনাক প্ৰথম চৰ্ত আপোনাক কি দিয়া হৈছিল প্ৰথম কমপ্লিট ডেফিনেশ্যন সোধে আপোনাৰ ছেক্সৰ পৰা লিংগৰ পৰা আদি কৰি আপোনাৰ ডেট অফ বাৰ্থৰ পৰা মোবাইল নাম্বাৰ ইমেইল আইডি কমপ্লিট বিচাৰে সেইখিনি পঠিওৱাৰ পিছত আপোনাৰ ফাৰ্ষ্ট ষ্টেজ আৰম্ভ হয় এখন চেলফি আপুনি হয়তো একদম উচ্চতম শৃংগত গৈ পাহাৰেই হওক বা বিল্ডিঙৰ লাষ্ট কৰ্ণাৰ বৰ্ডাৰ ৱালত উঠিয়েই হওক বা বাউণ্ডেৰীৰ যি গ্ৰিল থাকে ছেফ গ্ৰিলৰ ওপৰত উঠি চেলফি এখন দিব লাগে তেনেকুৱা অপশ্যন এটা আহে হাত কাটিবলৈ বা আপোনাক নীলা তিমি অংকন কৰিবলৈ তেনেকুৱা কিবা নিৰ্দেশনা দিয়া হৈছে হয় তেনেকুৱা নিৰ্দেশনা দিয়া হৈছিলে কিন্তু সেই নিৰ্দেশনা মই ফ'ল' কৰা নাছিল 55 মিনিটত আকৌ ৰিষ্টাৰ্ট হৈ নেক্সট এটা বেলেগ অপশ্যন পাৰ হ'ল সেই অপশ্যনটোত আছিলে আপোনাৰ ইলেক্ট্ৰনিক ট্ৰেন্সফৰ্মাৰ এটাৰ ওচৰত গৈ 100 মানে 1 ফুট মানে 100 চেণ্টিমিটাৰৰ পৰা এটা মানে ভাল ক্ৰেকাৰ্ছ এটা ফুটাব লাগে এলিয়েনৰ যেনেকুৱা ভইচ ঠিক এলিয়েনটোৰ ভইচৰ নিচিনা মানে বেকগ্ৰাউণ্ডৰ পৰা ভইচটো ভাহি আহে আৰু এটা নেপথ্যত মানে এটা বেকগ্ৰাউণ্ডত এটা মানে এইটো ডাইৰেক্ট হৰৰ বুলি ক'ব নোৱাৰি এটা ছাছপেন্স মিউজিক এটা বাজি থাকে আত্মহত্যাৰ কথা বিভিন্ন সময়ত আহিছে বিভিন্নজনে আত্মহত্যা কৰিছে যিটো 50 নম্বৰ ষ্টেজ বুলি কোৱা হয় সেইটো আত্মহত্যা বুলি কোৱা হৈছে গতিকে আপোনাক এনেধৰণৰ কিবা কথা কোৱা হৈছিল নেকি হয় তেনেকুৱা কথা কোৱা হৈছিলে যথেষ্ট ধৰণৰ তাৰ পৰা মানে মেণ্টেলি টৰ্চাৰ কৰা হয় কিন্তু টেকনিকেল ষ্ট্ৰং আছিলো মই সেইটোৰ কাৰণে মই সিহঁতক মানে ইটছ এণ্ড এভৰি শব্দত প্ৰত্যুত্তৰ দিওঁ আৰু মই যুক্তিগতভাৱে সিহঁতক কুৱেশ্যন কৰোঁ কৰিলে সিফালে কোনো কিন্তু মানে লাইভ মানুহ নাথাকে এটা ভইচ ছিষ্টেমবোৰ ৰাবাৰ টাইপৰ পৰা আহি থাকে যেতিয়া হত্যাৰ ভাবুকি দিয়া যায় বা তেনেকুৱা পৰ্যায়ত যেতিয়া কথা কোৱা যায় সিহঁতে ভাবে যে মোৰ ঘৰৰ ছাপোজ 6টা বা 12টা পৰিয়াল আছে বা 5টা পৰিয়াল আছে গতিকে 5টা পৰিয়ালক যদি মাৰি পেলাই তাতকৈ মই এটা মৰি যোৱা ভাল বুলি ভাবি মানে মেণ্টেলি ডিপ্ৰেছড হৈ এই কামখিনি কৰে কিন্তু যদি সেইখিনি ইনষ্ট্ৰাকশ্যন ফ'ল' নকৰা যায় তেতিয়াহ'লে কোনো একো কৰিব নোৱাৰে কোনো একো ছিষ্টেম নাই গতিকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান ব্যৱহাৰ কৰি আছে বা যিখিনি ব্যৱহাৰ কৰিবলৈ আগ্ৰহী বা যিসকল আমাৰ অভিভাৱকসকল তেওঁলোকৰ উদ্দেশ্যে তেওঁলোকক কি পৰামৰ্শ আপুনি যিহেতু নিজে এই পৰ্যায়টো আপুনি অতিক্ৰম কৰিছে কি পৰামৰ্শ মই তেখেতসকলক এইটোৱে পৰামৰ্শ দিওঁ পাৰা পৰ্যায়লৈ মই তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে গেমটো নেখেলক আৰু বিশেষকৈ কম বয়সৰ ল'ৰা ছোৱালী যিখিনি পঢ়াত খুব চোকা বা যিখিনি গেমৰ এডিক্টেড এইখিনিৰ কাৰণে এই প্ৰব্লেমটো যথেষ্ট মানে ভয়ংকৰ প্ৰব্লেম আৰু ড্ৰাগছ এডিক্টেড আৰু যিখিনি মানে ড্ৰিংকছ কৰে তেখেতসকলক মই বিনম্ৰভাৱে সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ